আজিৰ ভিডিঅ'টো কেঞ্চাৰৰ ওপৰত বনালোঁ আৰু কেঞ্চাৰৰ ওপৰত এইকাৰণেই বনালোঁ মই আচলতে এজন পেচেণ্টৰ খবৰ এটা পাই অলপ বেয়া লাগিল সেইকাৰণে চেম্বাৰতে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাই আগবঢ়ালোঁ আৰু মোৰ বিশ্বাস আছে আপোনালোকে ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যাতে 10 জনে এই কেঞ্চাৰৰ বিষয়ে কিছু হ'লেও সাম্য নমস্কাৰ মই আজি কেঞ্চাৰৰ বিষয়ে ক'ব বিচাৰিছোঁ আৰু আমি দেখা পাইছোঁ যে আচলতে কেঞ্চাৰ এতিয়া সমাজত ইমান দ্ৰুতগতিত বাঢ়িছে আৰু মই আগতেই কৈছোঁ যে আমাৰ খাদ্য প্ৰণালী আমাৰ যিটো খাদ্যৰ অভ্যাস এই খাদ্যৰ অভ্যাস সলনি হোৱাৰ কাৰণে আচলতে কেঞ্চাৰ বাঢ়ি যোৱাৰ মূল কাৰণ আমি আচলতে আধুনিক যি খাদ্য সম্ভাৰ এই আধুনিক খাদ্য সম্ভাৰৰ আমি যেতিয়া আধুনিক খাদ্য সম্ভাৰ যেতিয়া আমি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰাই আচলতে কেঞ্চাৰৰ প্ৰাদুৰ্ভাৱটো বাঢ়িছে কাৰণ কিছুমান খাদ্য আছে এনেকুৱা খাদ্য আছে যিবিলাকে কেঞ্চাৰ চেলবিলাকক ষ্টিমুলেট কৰে আৰু কেঞ্চাৰ ডেভেলপ হয় আমাৰ বডিত এতিয়া মই আচলতে খুব থোৰতে ক'ব বিচাৰিছোঁ আচলতে আমি কেঞ্চাৰ হৈছেনে নাই যেতিয়া আমাৰ কিবা এটা সন্দেহ হয় তেতিয়া আচলতে আমি কেনেকেনো কেঞ্চাৰটো ডিটেক্ট কৰিম তাৰ কাৰণে কেইটামান ব্লাড টেষ্ট আছে সেই ব্লাড টেষ্টকেইটা আচলতে আমি কৰিলে কেতিয়াবা ডক্টৰে লিখি দিয়ে পেচেণ্টে ভাবে যে মোক কি টেষ্ট লিখি দিলে কিন্তু নিজৰ যদি কিছু এটা অভিজ্ঞতা থাকিলে তেওঁ তেতিয়া গম পাব যে মোক আচলতে এই টেষ্টটো কিহৰ কাৰণে লিখিছে বা ডক্টৰজনে কি সন্দেহ কৰিছে সাধাৰণতে 5টামান ব্লাড টেষ্ট কৰা যায় এটা ব্লাড টেষ্ট হ'ল CEA কাৰ্চিনো এমব্ৰায়নিক এণ্টিজেন টেষ্ট আৰু এই টেষ্টটো আচলতে সচৰাচৰ কৰা হয় যদি যিটো আমাৰ ৰেক্টেল আচলতে খাদ্য নলীৰ আমাৰ শেষৰ যি অংশ তাত যদি ক'ৰবাত কিবা কেঞ্চাৰ হোৱাৰ কিবা সম্ভাৱনা ডক্টৰে অনুমান কৰে তেতিয়াহ'লে CEA এই যিটো ব্লাড টেষ্ট এই ব্লাড টেষ্টটো কৰিব দিয়ে তাৰপিছত আহি গ'ল CA কেঞ্চাৰ এণ্টিজেন টেষ্ট 125 এইটোক আচলতে কেঞ্চাৰ এণ্টিজেন টেষ্ট CA25 বুলি কোৱা হয় আৰু এই কেঞ্চাৰ যিটো ব্লাড টেষ্ট এই ব্লাড টেষ্টটো আচলতে মাইকী মানুহৰ ওভাৰিয়ান সংক্ৰান্তীয় যিখিনি ৰোগ সেই তাত যদি ক'ৰবাত কিবা ডক্টৰে অনুমান কৰিছে যে তাত তেওঁৰ কিবা কেঞ্চাৰ হৈছে তেতিয়াহ'লে ডক্টৰে আচলতে CA125 টেষ্টটো আচলতে কৰিব দিয়ে আৰু মই এটা কথা ইয়াতে ক'ব বিচাৰিছোঁ যে আচলতে ওভাৰিয়ান কেঞ্চাৰ যেতিয়া মাইকী মানুহৰ হয় ওভাৰিয়ান কেঞ্চাৰটো মাইকী মানুহজনীয়ে গম পোৱালে কিন্তু ট্ৰিটমেণ্টলৈ বহুত দেৰি হৈ যায় সেইকাৰণে ওভাৰিয়ান কেঞ্চাৰ ওভাৰিত যদি অকণমান ক'ৰবাত কোনোবাই কিবা বিসংগতি পাইছে বা কোনোবা মহিলাই যদি অনুভৱ কৰিছে যে মোৰ মাহেকীয়া ঠিকমতে নহয় বা মোৰ তলপেটত খুব বিষ হৈ থাকে বা ব্লিডিং হৈছে কিন্তু ব্লিডিংটো সহজতে ৰখা নাই বা মেনোপজ আৰম্ভ হৈ গ'ল মেনোপজ আৰম্ভ হোৱাৰ পিছত হঠাৎ ব্লিডিং আৰম্ভ হৈছে কিন্তু ব্লিডিংটো বন্ধ হোৱা নাই তেতিয়া আচলতে এই CA125 টেষ্টটো কৰি পেলাই কনফাৰ্মেশ্যন এটা লৈ লোৱা ভাল তাৰপিছত আহি গ'ল PSA প্ৰষ্টেট স্পেচিফিক এণ্টিজেন টেষ্ট আচলতে এইটো প্ৰষ্টেট গ্লেণ্ড সংক্ৰান্তীয় যিখিনি তাৰ আনুষংগিক যিখিনি গ্ৰন্থি আছে তাত যদি ডক্টৰে অনুমান কৰে যে তেওঁৰ কিবা এই ক্ষেত্ৰত কিবা কেঞ্চাৰ হৈছে তেতিয়া আচলতে PSA প্ৰষ্টেট স্পেচিফিক এণ্টিজেন টেষ্টটো ডক্টৰে আচলতে কৰিবলৈ দিয়ে তাৰপিছত আহি গ'ল AFB আলফা ফেটোপ্ৰোটিন টেষ্ট এই টেষ্টটো আচলতে আলফা ফেটোপ্ৰোটিন টেষ্টটো AFB এইকাৰণে কৰিব দিয়া হয় যে আচলতে আমাৰ যদি কোনো মানুহৰ গোল ব্লাডাৰ বা লিভাৰ বা তেনেকুৱা আনুষংগিক যিখিনি অৰ্গান আছে এই অৰ্গানখিনিত যদি ডক্টৰে অনুমান কৰিছে যে তেওঁৰ কেঞ্চাৰ হৈছে নেকি তেতিয়া আচলতে ডক্টৰে AFB টেষ্টটো কৰিব দিয়ে তাৰপিছত আহি গ'ল CA কেঞ্চাৰ এণ্টিজেন টেষ্টটো 19.9 এই টেষ্টটো আচলতে সচৰাচৰ পেংক্ৰিয়েটিক যিখিনি পেংক্ৰিয়াছ যিটো আমাৰ আচলতে পেংক্ৰিয়াছৰ লগত সংলগ্ন যিখিনি অৰ্গান আছে তাত যদি কেঞ্চাৰ হৈছে বুলি কোনোবা চিকিৎসকে যেতিয়া অনুমান কৰে তেতিয়া আচলতে CA19.9 টেষ্টটো আচলতে কৰিব দিয়ে কিন্তু মই ইয়াতে এটা কথা আপোনালোকক কৈ দিওঁ যে আচলতে এই ব্লাড টেষ্টকেইটা জেনেৰেলি কৰা হয় কেঞ্চাৰ পেচেণ্টৰ ক্ষেত্ৰত কৰা হয় কিন্তু ইয়াত এটা কথা আপোনালোকক কৈ দিওঁ যে এই টেষ্টবিলাকত যদি কেতিয়াবা পজিটিভ আহি যায় তেতিয়াও কিন্তু আপোনালোকে ভয় নাখাব কাৰণ কেতিয়াবা কি হয়
এই বডিত কেঞ্চাৰ নাথাকিলেও কিবা কাৰণত ই পজিটিভ শ্ব' কৰিব পাৰে। সেইকাৰণে আপোনালোকে ভয় খাব নালাগে। আৰু যেতিয়া দেখিছে যে ব্লাড টেষ্টত পজিটিভ আহিছে বা কেতিয়াবা নিগেটিভ আহিছে, কিন্তু ডক্টৰে অনুমান কৰিছে যে চিমটমবিলাক কেঞ্চাৰৰ আছে, তেতিয়াহ'লে আৰু এটা টেষ্ট কৰা হয়, এইটো পেট বুলি কয়, পেট চিটি মানে পেট স্কেন বুলি কয়। পেট হ'ল পজিট্ৰন ইমিশ্যন টমোগ্ৰাফি। পজিট্ৰন ইমিশ্যন টমোগ্ৰাফি, পজিট্ৰন ইমিশ্যন টমোগ্ৰাফি আচলতে পেট স্কেনটো আচলতে কৰা যায়। ইয়াক আচলতে চিটি বুলি কয়, পেট চিটি আচলতে কম্পিউটাৰ টমোগ্ৰাফি। আচলতে চিটি আমি যে কওঁ চিটি স্কেন এইটো হ'ল কম্পিউটাৰ টমোগ্ৰাফি। তো সেইকাৰণে পেট স্কেনটো কৰি লোৱাৰ পিছত যেতিয়া ডক্টৰে গম পায় যে আচলতে হয় কনফাৰ্ম কেঞ্চাৰ হৈছে, তেতিয়া আকৌ তেওঁক আৰু এটা টেষ্ট কৰিব দিয়া হয়, সেইটো হ'ল বায়পচি। এই গোটেইখিনি ডক্টৰে কি কৰে, গোটেই বস্তুখিনি ভালকৈ এনালাইচিছ কৰি পেলাই তাৰ পিছতহে ডিক্লাৰেশ্যন দিয়ে। কাৰণ এটা কথা যে মই যিকেইটা ব্লাড টেষ্ট ক'লোঁ, এই ব্লাড টেষ্টকেইটা কৰিলেই যে কেঞ্চাৰ ধৰা পৰিব, বা কেতিয়াবা পেট স্কেনটো গোটেইখিনি নিগেটিভ আছে, পেট স্কেনত পজিটিভ আছে, কিন্তু বায়পচিত নিগেটিভ আছে, তো তেনেকুৱা এইবিলাক কনফিউজন হয় কেতিয়াবা। সেইকাৰণে গোটেই বস্তুবিলাক ডক্টৰে আচলতে তাৰ ক্লিনিকেল যিখিনি চিমটম এই গোটেইখিনি বস্তুৰ লগত ডক্টৰ এজনে, অভিজ্ঞ চিকিৎসক এজনে এই বস্তুখিনি মিলাই তাৰ পিছতহে এটা আচলতে কেঞ্চাৰ পেচেণ্টটোক ডিক্লাৰেশ্যনটো দিয়ে। আৰু মোৰ বিশ্বাস আছে আপোনালোকে এই কথাখিনিৰ পৰা যথেষ্ট উপকৃত হ'ব আৰু ভয় নাখাব কেঞ্চাৰ হৈছে বুলি। আৰু আজিকালি কেঞ্চাৰৰ খুব সুন্দৰ চিকিৎসা আছে। আজি বহুত কেঞ্চাৰ এতিয়া নিৰ্মূল কৰিব পাৰি, ভয় কৰিবলগীয়া একোৱেই নাথাকে। সি যি কেঞ্চাৰেই হওক, হাৰ্টৰ পৰা হওক, হাৰ্টত হওক, লিভাৰত হওক বা ডিঙিত হওক, য'তেই হওক, ভয় কেতিয়াও নাখাব। কিন্তু সেয়া কিছুমান জেগাত কেঞ্চাৰ হ'লে বস্তুটো খুব খৰচী হৈ যায়, সেইকাৰণে সকলো মানুহৰ কাৰণে এফৰ্ডেবল কেতিয়াবা নহয়। তথাপি আজিকালি চৰকাৰে যথেষ্ট এই ক্ষেত্ৰত আগভাগ লৈছে, সেইকাৰণে ভয় কৰিবলগীয়া একো নাই। আৰু আপোনালোকে কেঞ্চাৰ যেতিয়া এজন ৰোগীৰ হয়, কেঞ্চাৰ হোৱা ৰোগীজনক কেতিয়াও মনোবল ভাঙি নিদিব, সেইটো হ'ল চবচে ডাঙৰ কথা। কাৰণ কেঞ্চাৰ পেচেণ্টজনৰ মানসিক যিটো শক্তি, মানসিক যিটো বল, এই মানসিক বলটো বৰ ডাঙৰ কথা। ধন্যবাদ। আপোনালোক সকলো কুশলে থাকক।